কি লাগে? পইচা। এনেকে পইচা খুজিবলৈ কোনে শিকাইছে? ছাৰ আমি খুজিলেহে খাবলৈ পাওঁ। অন্ধ মানুহ পাৰিলে সহায় কৰি দিয়ক। তুমি স্কুল যোৱা নাই? যাওঁ। যায় তাই স্কুলৰ পৰা আহিহে ওলাই আহিবলৈ মোক অকণমান সহায় কৰি দিয়ে। কি লাগি আছ? 10 টকা এটা দি দে না। দিয়াটো ডাঙৰ কথা নহয়। যি দেখিছোঁ বাপেকেতো ভিক্ষা কৰিয়ে জীৱনটো কটালে, কিন্তু তাইক মই 10 টকা এটা হাতত দি এজনী নতুন ভিক্ষাৰী জন্ম দিয়া হ'ব। তেনেহ'লে গ্লাছখন উঠাই দে। নালাগে, মই গৈ আছোঁ, তই আগত ৰখ। আপোনাৰ পৰিস্থিতিয়ে আপোনাক খুজিবলৈ শিকালে, কিন্তু এই কণমানিজনীক আপুনি কৰ্ম কৰি আগবাঢ়ি যাবলৈ দিয়ক। মই এই কিনি দিয়া বস্তুখিনি তুমি দেউতাৰ লগত লাগি বিক্ৰী কৰিবা, কিন্তু এই বস্তুখিনি মই তোমালোকক এনেই দি নিদিওঁ। আমাৰ ওচৰততো আপোনাক দিবলৈ একোৱেই নাই। আছে, তুমি দিয়া মোক কথা যে তুমি আৰু কেতিয়াও ভিক্ষা নকৰা। আজিৰ পৰা খাবলৈ খুজিব নালাগে, ঘটিবলৈ শিকা।